এই ৰ'ব মই ভিডিঅ'টো মানে আৰম্ভণিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। মানে মই গৈ আছোঁ মা কামাখ্যা মন্দিৰত, মা কামাখ্যা আগতে গৈ পাইছোঁ, কিন্তু আজি দাদা এজনৰ লগত যাম, দাদা মানে বন্ধুৱে আৰু তেওঁ তাৰ লগত যাম। চিনি নাপায় বোলে, এতিয়া মই বাছ ৰখি আছোঁ, বাছতে যাব লাগিব আৰু গৰম যি গৰম আৰু দেখা যাক কি বাছ থাকে। এতিয়া খানাপাৰাৰ পৰা আহি এবাগে আৰু এইটো চাইডে যাম। অঁ চবেই চিনিয়ে পায়, দেখো হয়তো চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। কামাখ্যা মন্দিৰ ভাগ কামাখ্যাৰ কাম কৰিছোঁ। এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰে চাই ভিউটো চাই গৈ আছোঁ। কিন্তু যাই থাকোঁতে মানে কি এই যোনটো বাছত উঠা কাম একদম বেয়া কাম হ'লে বাছত উঠা মানে গাড়ীত উঠা কামটো মানে মাথা চাথা বিষ, সেইটো গা চা দুৰ্বল কৰি দিয়ে, কিন্তু উপায়টো নাই। এই আৰু কি কৰোঁ, উপায় নাই আৰু দে আৰু। এতিয়া মন্দিৰ পামেই আৰু এই গেটটো পালোঁ, মন্দিৰৰ গেটটো পালোঁ। গেটত নামৰ আমি নাৰ্চাৰীত নামিম। এইখন হ'ল আপোনাৰ নীলাচল সেতু, নতুনকৈ যি আপোনালোকে চবেই চিনিয়ে পায়, দেখুওৱাৰ কোনো প্ৰয়োজন নাই। নীলাচল সেতুৰ তলেদি আমি যাব লাগিব আৰু পাই গ'লোঁ ফাইনেলি। এতিয়া পাই গ'লোঁ মন্দিৰ বা নাৰ্চাৰী বুলি কয় এইটো। আগতো এটা গেট আছে, এইটো গেটেৰে যাম। মানে মই এইটো গেটে চিনি পাওঁ, সেইটো গেটে চিনি নাপাওঁ। যিয়ে নহওক ৰাস্তাটো পাৰ হৈ লওঁ, ৰাস্তাটো পাৰ হৈ চাই লওঁ কিহত যাওঁ, মাৰুতিতে যাওঁ নে আমি বাছৰে যাওঁ। এয়া আহি আছোঁ, এইটো গেট আপোনালোকে চিনিয়ে পায়, ৰাস্তাৰে মালিগাঁৱৰ এইটোতে গ'লে দেখাই পায় গেটটো, ডাঙৰ গেট হয় মা কামাখ্যা মন্দিৰত। দেখুৱাই আছোঁ বাৰু কিমান বাৰু সম্ভৱ, দেখুৱাই আছোঁ যিমান সম্ভৱ হয়। মন্দিৰ কিমানকৈ হা কিমানকৈ হা আপুনি যা সৰু গাড়ীবিলাক 30 টকা, বাছত হ'ল 10 টকা ল'ব, বেছি নহয়। আপুনি আহি পোৱা নাই আচলতে 30 টকা ল'ব। বাছত 10 টকা, 30 টকা কম আছে না। এতিয়া মানে বাছত উঠি ল'লোঁ, বাছত উঠি মানে কি এই বহুত ভিৰ আৰু একদম দৰমুখতে থাকি গ'ল। মানে কি হয়, অসমৰ মানুহ মা কামাখ্যা মন্দিৰত বেছি নাহে। অসমৰ যিবিলাক বাহিৰৰ ষ্টেটৰ মানুহ, বাহিৰৰ ষ্টেট মানে ইণ্ডিয়াৰে বাহিৰৰ ষ্টেটৰ মানে বহুত আহে, মানে বহুত বেছি। অসমৰ মানুহতকৈ বহুত বেছি মানুহ আহে, 90% মানুহে বাহিৰৰ পৰা আহে। গাড়ীৰ পৰা নামি ল'লোঁ, নামি এতিয়া অলপ খোজকাঢ়ি যাব লাগিব আৰু বেছি নাই, অলপ খোজকাঢ়ি গ'লে পাই যাম আৰু মন্দিৰ। জয় মা কামাখ্যা। ৰাস্তাতে গম পাইছে কি গম পাইছে আমাৰ পাতটো মানে চেণ্ডেল ৰাখতে ক'ব, চেণ্ডেল ৰখাৰ পাছত আহোঁতে বস্তু ল'বই লাগিব, হয় নহয়? সেই বস্তু ৰাখাওঁতে চেণ্ডেল ৰখা জেগা আছে নহয় আমাৰ। একো নাই বাৰু, ইফালে ভাল মন্দিৰৰ ভিতৰত মেইন মন্দিৰত আহি আছোঁ। ক'ত ইফালে দেখোঁ আমি ৰাস্তাতে পাম, এইফালে যাব পাৰি, এইফালে এনেকৈ যায়, আমি চিধা যাওঁ। এতিয়া চিৰিৰে উঠি গৈ আছোঁ, যিমান পাৰোঁ সম্ভৱ বাৰু দেখুৱাই দিম আৰু যিমান পাৰোঁ সম্ভৱ। কিছুমান জেগাত ভিডিঅ' কৰিব নিদিয়ে, মানে কেতিয়াবা এতিয়া দিয়ে, কিন্তু অম্বুবাচী মেলাৰ টাইমততো ভিডিঅ' কৰিবই নিদিয়ে। মই জানা পাৰোঁ অম্বুবাচী মেলাৰ টাইম ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, এতিয়া দিব। মই দেখুৱাই আছোঁ যিমান পাৰোঁ সম্ভৱ। এইটো মন্দিৰৰ গেটটো পালোঁ আৰু এই আগত গেটটো আছে। আমি এইফালে অলপ বাথৰুমত গৈ আহোঁ, ভৰি চৰি অলপ ধুই আহোঁ, এইটো চাইডে বাথৰুমত গৈ আছোঁ। এতিয়া ভৰি চৰি ধুই তাত যাওঁ আৰু এতিয়া সোমাই গ'লোঁ। এইটো নহয়
এইটোৱে মন্দিৰৰ মেইন গেট। এইটো গেটেৰে এতিয়া সোমাই পেলাই মন্দিৰ পাম আৰু সেৱা এটা কৰিলোঁ জয় মা কামাখ্যা। ঘূৰি চাই লওঁ মন্দিৰটো ভালকৈ চাই লওঁ। তাতে এইটো পালোঁ ইয়াত নাৰিকল ভাঙে নেকি? নাৰিকল ভাঙে হ'ব ইয়াত ধূপ পুজা জ্বলাই নহয়, নাৰিকল নহয় ইয়াত নাৰিকল নাই। নাৰিকল ভাঙাটো বেলেগ। নাৰিকল ভাঙি ধুনীয়া লাগে চাই। এই আৰু ইয়াত নাৰিকল ভাঙে। নাৰিকল হাতেৰে মাৰি ভাঙি দিয়ে। এইটো নাৰিকল ভাঙি দিয়ে। ফটোভাগ বেছিভাগ এইটোতে। মই এতিয়া যিখিনি জেগাত আছোঁ মন্দিৰত, এইখিনি জেগাতে ফটো মাৰে কেমেৰামেনবিলাক। এইটোতে থাকে। তাৰমানে মন্দিৰৰ যোনটো শীৰ্ষৰ ভাগ, সেই ওপৰৰ ভাগত ফ'কাছ কৰাকৈ ভিউটো অহাকৈ সেইটো ফটো উঠে। কেমেৰামেনবিলাক আছে ইয়াত। আমিও ফটো উঠিম বাৰু, আহি আছোঁ ফাৰ্ষ্টতে সেৱা কাঢ়ি লওঁ। সেৱা কাঢ়ি লৈ ফটো উঠিম। মানে এতিয়া সেৱা কাঢ়ি লওঁ, কিন্তু ভিতৰত কেমেৰা নিব নিদিয়ে। আমাৰ দিয়ে নে নিদিয়ে নাজানো, নকৰোঁ ভিতৰত কেমেৰা, কাৰণ সেইটো মই নিজে জানো। এতিয়া সেৱা কাঢ়ি লৈ এতিয়া ভিতৰত সোমাই যাম মন্দিৰত। ইয়াত চাওক ভিউটো চাচোন, কি ধুনীয়া ভিউ। ইয়াৰ পৰা ওপৰৰ পৰা আৰু ওপৰত ধুনীয়া ভিউ। কামাখ্যা মন্দিৰ গোটাই দেখা যায়। কামাখ্যা মন্দিৰ আচলতে আছে নীলাচল পাহাৰত। আমি আচলতে অসমৰ মানুহ, আমি গৌৰৱান্বিত। আমাৰ তাত এটা ইমান ডাঙৰ শক্তিপীঠ এটা আছে, আমাৰ কাষতেই আছে কামাখ্যা মন্দিৰ, নীলাচল পাহাৰত অৱস্থিত। কামাখ্যা মন্দিৰ উৎপত্তিৰ বিষয়ে মই ইমান এটা নাজানিলেও যিখিনি জানো সেইখিনি মই ক'বলৈ চেষ্টা কৰিছোঁ। যে কামাখ্যা মন্দিৰ হ'ল মা সতী পাৰ্বতীৰ দেহৰ এটা অংশৰ এটা ভাগ বুলি আমি জানো। কাৰণ যেতিয়া মা সতীয়ে নিজৰ দেহ আত্মসমৰ্পণ কৰিছিল, নিজৰ দেহটো, নিজৰ শৰীৰটো নিজৰ পিতৃৰ যজ্ঞত নিজকে ত্যাগ কৰিছিল, সেই নিথৰ দেহটো মা সতীৰ পতি অৰ্থাৎ মা সতীৰ গিৰিয়েক মহাদেৱ শিৱই যেতিয়া সেই দেহটো লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰি তাণ্ডৱ নৃত্য কৰিছিল, তেতিয়া সকলো দেৱ দেৱীয়ে সেই তাণ্ডৱ নৃত্যক ভয় খায়। শ্ৰীকৃষ্ণক অৰ্থাৎ বিষ্ণুক অনুৰোধ কৰিছিল যে শিৱৰ সেই তাণ্ডৱ নৃত্য ৰখাব লাগে। সেই তাণ্ডৱ নৃত্য ৰখাবৰ কাৰণে বিষ্ণুই সেই সুদৰ্শন চক্ৰ ধৰি মা সতীৰ দেহটোক 52টা নে 52টা টুকুৰা কৰিছিল। সেই এটা টুকুৰা আহি আমাৰ নীলাচল পাহাৰত এটা পৰে, আৰু সেইমতে নীলাচল পাহাৰক মা কামাখ্যা নামেৰে জনা যায়। তেতিয়াৰ পৰা নীলাচল পাহাৰ এটা টুকুৰা এটা পৰে, আৰু এনেকুৱা 52 ঠাইত 52টা টুকুৰা পৰিছিল। য'ত সেই টুকুৰাকেইটা পৰিছে তাতে এটা ডাঙৰ শক্তিপীঠ এটা সৃষ্টি হৈছিল। আৰু ঠিক তেনেদৰে আমাৰ অসমতো নীলাচল পাহাৰত পৰিল। সেই নীলাচল পাহাৰতে আমাৰ মা কামাখ্যাৰ শক্তিপীঠটো সৃষ্টি হ'ল। ইমানখিনিয়ে কাহিনী, আৰু কাহিনীটো দীঘল বাৰু, মই থুলমূলকৈ কৈছোঁ, আৰু ইমান এটা ভালকৈ মই নাজানো বাৰু। যিখিনি জানো কৈছোঁ, বাকী আপোনালোকে জানেই, আপোনালোকে শুনিয়ে থাকে মা কামাখ্যাৰ কথা, আহিও পাইছে, দেখিও পাইছে। কি কৰিব সুধিব একো নাই। হা নামুনি কাট করতে কেন গো
थैंक यू भैया এতিয়া আমি খাব যাম মা কামাখ্যা মন্দিৰৰ মহাপ্ৰসাদ ভোগ সকলোৱে নাজানে যে এই কামাখ্যা মন্দিৰত ভোগ দিয়ে সকলোৱে নাখায় বা নাজানে গম পালে খালে কিন্তু মই আগতে আহি থাকোঁ আমাৰ কিন্তু জানো কথাটো সেইকাৰণে মা কামাখ্যাৰ প্ৰসাদ আৰু কেইখন লৈছে কণদিলে খানা দিছে মানে যদি ভোগ খাব লাগে লাইন পাতিব লাগিব এই কুপনটো দিছে কুপনটো জমা দিব লাগিব লাইনত যাব লাগিব কাঢ়ি দিব ভিডিঅ' কৰিব নিদিয়ে কিজানি ইয়াতে মই এটা নাজানো এই লিখা আছে আমি মনে মনে ভিডিঅ' কৰিছোঁ যিয়ে নহওক লাইন পাতি আছোঁ ভোকো লাগছে খাব লাগিব মা কামাখ্যাৰ মহাপ্ৰসাদ ভোগ ভাল লাগে আপোনালোকে যদি আহে খাই যাব ইয়াত হা কোনোটা লাগবে নেকি আর একবার খাব লাগে আর এখন কুপন ল'ব লাগবে দুজন না দেই আর একবার খাব লাগে আর এখন কুপন কৃষ্ণ মহাপ্ৰসাদৰ ভোগ বুলি কৈছে ফটো মাৰি দিয়ে এইটোৱে আৰু পুৰা খা এইটো পেৰা ন এইটোত কি নাম নাম কি এইটো এইটো ড্রাই পেরা এটা খাই ভাল লাগবে মানে হা কোনটো এইটো পেৰা এইটোতো বাৰু আগৰ পৰা চিনি পাওঁ নামটো নাজানো না নকুল দানা এইগিলা বানী বনাইছিল না এইগিলা বনাইছিলোঁ আমি আগতে মেলারে মাল হা মেলারে মাল খেয়েছে চানা মিঠে এইগিলা পূজাত দিয়ে ন চানা মিঠে তাৰপিছত এইটো কাজু খিচমিচ হা এইটো গোলাপ দৰে আৰু মিঠাই এইটো কি এইটো কাজু খিচমিচ বাটাচা বুলি কয় এইটো বাটাচা নে কি নাম আছে বা চাচিগুলো দৌন লাগি আছে ঠিকে আছে তই ভোগ খাব পাৰা কে নাখা হা দোকানীত নাযায় নেকি এইটো এইটো বাটাচা বুলি কয় ন এইটো এইটো কি নাম এইটো এটা ড্রাই ফ্রুটস এইটো এইটো দাম আছে আকৌ না আপনি এত মেলা সবাই আছি গম পাইছোঁ সাইড